ফেব্ৰুৱাৰীটো 9 তাৰিখে আমাৰ পলিংটো হ'ব। আমাৰ 4টা LAC আছে আৰু সেইটোৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যন কমপ্লিটলি আমি ৰেডি হৈছোঁহি। আমাৰ টোটেল 22 কোম্পানী চেণ্ট্ৰেল ফ'ৰ্চেছ আমাৰ তাত ইতিমধ্যে আহি পাইছে। ইমান যোৱা মানে এসপ্তাহ 10 দিন ধৰি আমাৰ এৰিয়া ডমিনেশ্যন আৰু গোটেই এৰিয়াটো ফেমিলিয়াৰাইজেশ্যন চলি আছে আৰু আমাৰ তেনেকৈ গোটেই এটা ছিকিউৰিটি ডিপ্লয়মেণ্ট প্লেন এটাও আমি ৰেডি কৰিছোঁ আৰু গোটেই ডিষ্ট্ৰিক্টখনত মানে টোটেল 865 পলিং ষ্টেচন আছে। 865 পলিং ষ্টেচনটো আমি 16টা চিভিল জ'ন আছে, তাৰ ভিতৰতে 103টা ছেক্টৰ আছে। তেনেকৈ প্ৰতিটো ছেক্টৰ প্ৰতিটো জ'নতে আমি বিভিন্ন স্তৰত চেণ্ট্ৰেল পুলিচ ফ'ৰ্চেছ এভেইলেবল থাকিব আৰু সেইমতে আমি গোটেই মানে এৰেঞ্জমেণ্টটো এনেকৈ কৰিছোঁ যাতে আমি পিচফুলি পাৰ কৰিব পাৰোঁ। আৰু লগতে এটা আমি মানে সকলো মিডিয়া বন্ধুৰ থ্ৰুৱেদি আমি এটা আমাৰ হেল্পলাইন নাম্বাৰ এটাও আমি শ্বেয়াৰ কৰি দিম, যাতে ক'ৰবাত যদি কিবা ধৰণৰ ইলেকশ্যন ৰিলেটেড আপোনালোকৰ কমপ্লেইন আছে সেইটো যাতে আমাক ইমিডিয়েটলি জনাব পাৰে। কাৰণ আমাৰ ৰাউণ্ড দ্য ক্লক ইলেকশ্যন কণ্ট্ৰল ৰুম এটা মানে চলি আছে। যদি কিবা আপোনালোকে পুলিচ ৰিলেটেড স্পেচিফিকেলি ল' এণ্ড অৰ্ডাৰ ৰিলেটেড যদি কিবা বস্তু আপোনালোকে আমাক জনাব বিচাৰে আমাক মানে জনাব আৰু ইমিডিয়েটলি আমি ৰেছপণ্ড কৰিম। আৰু মই মানে সকলোকে আহ্বানো জনাইছোঁ যে বিশেষকৈ যোনখিনি পলিটিকেল পাৰ্টিজ আছে বা যোনে কেম্পেইনিং কৰি আছে, যোন ইনভলভ হৈ আছে, সকলোৱে যাতে শান্তিপূৰ্ণভাৱে গোটেই কেম্পেইনিং পিৰিয়ড মানে কেম্পেইনিং কৰক বা আৰু বেছি সময় নাইও, প্ৰায় 24 ঘণ্টা বাকী আছে আৰু কেম্পেইনিং পিৰিয়ডটোৰ কাৰণে শান্তিপূৰ্ণভাৱে কৰক আৰু ইলেকশ্যনটোৰ সময়ত যাতে কোনেও মানে বেআইনী কামত যাতে কোনেও হাত নিদিয়ে। কাৰণ আমাৰ আপোনালোকে দেখিছে ইমানখিনি ফ'ৰ্চেছো আছে, প্লাছ আমাৰ লগতে যোনটো আমাৰ আইনী ব্যৱস্থা আমি খুব ষ্ট্ৰিক্টলি একশ্যন ল'ম। কোনোবাই যদি মানে মডেল কোড অফ কোডৰ ভায়লেশ্যন কৰে বা আনডিউ মানে আনক ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰে, ভায়লেঞ্চৰ থ্ৰুৱেদি যদি কাৰোবাক ইনফ্লুৱেঞ্চ কৰিবলৈ ইলেকশ্যন প্ৰচেছটোত বাধা দিবলৈ যদি চেষ্টা কৰে আমি খুব ষ্ট্ৰিক্ট একশ্যন ল'ম। আৰু ইতিমধ্যেই আমি অলৰেডি 2টা কেছ অলৰেডি ৰেজিষ্টাৰ কৰিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টত আৰু দৰকাৰ পৰিলে আৰু ৰেজিষ্টাৰ কৰা যাব। আৰু সকলোকে আহ্বান যাতে আমাক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যনক সহযোগ কৰে, আমি খুব ভালকৈ যাতে ইলেকশ্যনটো আমি পাৰ কৰিব পাৰোঁ। আৰু আজি আমাৰ যোনটো ফ্লেগ মাৰ্চো আমি কৰিলোঁ আমাৰ জিলা আয়ুক্ত মহোদয় আৰু আমি আৰু গোটেই চেণ্ট্ৰেল ফ'ৰ্চেছখিনি মিলি পেলাই আমাৰ উদ্দেশ্যটো এইটোৱেই যে মানুহে সকলোৱে গম পাওক যে ইমানখিনি ফ'ৰ্চেছ আছে আৰু আপোনালোকৰ সুৰক্ষাৰ কাৰণে আমি আছোঁ। আপোনালোকে মানে যোন এলিজিবল ভোটাৰ সকলোখিনি ওলাই আহক। আমি বিচাৰোঁ যে ওদালগুৰি ডিষ্ট্ৰিক্টত মানে এবভ 90% ভোটিং হয়, যিমান পৰা যায় সিমান আপোনালোকে ওলাই আহক, ভোট দিয়ক আৰু তেতিয়াহে আমাৰ গোটেই গণতন্ত্ৰটো আৰু শক্তিশালী হ'ব। সেইটোৱে আমাৰ আহ্বান। স্পৰ্শকাতৰ ইয়াত ভোটগ্ৰহণ কেন্দ্ৰ আছে। স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ কিছুমান আমি ৰাখিছোঁ, যেনে যোনবিলাক ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ ওচৰত আছে, য'ত মানে অকণমান জেগাটো দূৰ হয় বা কেতিয়াবা নেটৱৰ্ক নাপায়, তেনেকৈ কিছুমান ৰখা হৈছে। কিন্তু তাৰ বাহিৰে মানে আৰু কিছুমান এনেই ল' এণ্ড অৰ্ডাৰ ৰিলেটেড কিছুমান আগে পিছে হোৱা ঘটনা তেনেকুৱা য'ত আছে, তেনেকুৱা কিছুমান ক্ৰিটিকেল পলিং ষ্টেচন আছে। সেইবিলাকতে আমি চেণ্ট্ৰেল ফ'ৰ্চেছখিনি দিছোঁ আৰু সেইমতে আমি প্ৰিপেয়াৰ হৈছোঁ।